যাই আছো চাইকেলত নলবাৰী আমাৰ পৰা বেছি দূৰ নহয় আপোনালোকে যদি মোৰ ভিডিঅ'গিলা আগৰ ভিডিঅ'গিলা চাইছি গমে পায় আমাৰ পৰা তো গাইছ নলবাৰীক আহিছিলোঁ নলবাৰীক আহি কাৰণে এনেকুৱা এটা কি ক'ম আৰু মাথা কাম নদাই গৈছে তো ৰিয়ানৰ এক্সিডেণ্ট হৈ গ'ল এনেকৈ আহি দেখিলোঁ যে আৰু তো উপায় নাই তেতিয়া আহিছিল বেলেগ ড্ৰাইভাৰ আহিছিল আহি পেলাই পাই গ'লোঁ পুৰা খেল ঘৰ তো আহি পেলাই বল এটা লৈ ল'লোঁ দাদাই এইটো বল দি দিলাক এইটো কিমানমান হ'ব দাদা প্ৰাইচটো মই হৈ গ'ল আহিলোঁ তো মই যি ল'ব আহিছিল ল'লোঁ স্প্ৰিং গাইজ ল'ব আহিছিল নাপালোঁ তো এইটো লৈ ল'লোঁ বহুত কিবা কাৰণে কাপোৰ লওঁ লাগি যায় কিন্তু ল'ব নোৱাৰা নাই ইমান বস্তু পইচা নাই গাইজ হে গাইজ স্বাগতম টু ৰিয়ান্স ব্লগ তো অন্য তো ব্লগ কৰিতে আকৌ আহি গ'ল আপোনালোকৰ মাজত তো আজি ক'ত যাইছোঁ আপোনালোক থাম্পেল খান চাই গমেই পাইছি তো বঢ়িয়া একদম জোৰদাৰ বস্তু একদম আনিব যাইছোঁ এইফালৰ পৰা আমাৰ বাবু ওলাই আছে ই পুৰা ফাটে দেই আৰু দিলি ইয়াৰ এইফালে আছে মুস্তাফা আছে চবি গ'লে যাতি কৰিছে তো যাই দেখো বহি ল'লো চাইকেলত বঢ়িয়াকৈ তো এতিয়া যাই আছোঁ ইফালে পাই আৰু কিমান কবি ওলাই আছে দে তো নলবাৰী কিয় যাই আছোঁ এটা ফুটবল আনিবা ফুটবলটো মোৰ কাৰণে বহুত বেছি ফেভাৰেট ফুটবল মই বহুত বেছি ভাল পাওঁ ইও ভাল পায় তো ক্ৰিকেটো ভাল পাওঁ তো সেনেকুৱাকৈ ফুটবলটো আজি লওঁ যাই আছোঁ চাইকেলত নলবাৰী আমাৰ পৰা বেছি দূৰ নহয় আপোনালোকে যদি মোৰ ভিডিঅ'গিলা আগৰ ভিডিঅ'গিলা চাইছি গমেই পায় আমাৰ পৰা 4 কিলোমিটাৰমান হয় বেছি দূৰ নহয় নলবাৰী তো যাই আছোঁ চাইকেল লৈ এইফালে পাই ই পুৰা উইলি মাৰি থাকে গাইছা ৰিক্সা বঢ়িয়া পাৰিবি তই আশা আছে পল্লি ইনকে যাব নাই চান্তাৰ কথা গাইছ হা পল্লি চাল পাগলা গুচি যাব দে পাৰিবি দে তো গাইছ নলবাৰীক আহিছিলোঁ নলবাৰীক আহি কাৰণে এনেকুৱা এটা কি ক'ম আৰু মাথা কাম নদাই গৈছে তো ৰিয়ানৰ এক্সিডেণ্ট হৈ গ'ল তাৰমানে এইখন চাইকেল দেখিছে আপোনালোকে এইখন চাইকেলত ব্ৰেক চ্ৰেক নায়ে একেবাৰে আৰু বাইক এখনো আহিছিল পুৰা স্পীডত খুন্দা লাগি গৈছে আৰু ৰিয়ানে ইয়াতে আছে বহি আছে আৰু ইয়াতে দুখ পাইছে ক'ত দুখ পাইছে চালকেল গেছি ই চলাই আছিল চাইকেলখন ই পৰছি তই দুখ পাইছে নেকি আৰু গাইছ এনে জিংকে পৰছিল মই মাথা চাথা যোৱা বুলি ভাবিছোঁ মাথা চাথা লাগি যোৱা মাথা ঘূৰাই গৈছিল কিবা কৰি উঠি আহিছে আৰু তাৰ পৰাই পানী চানী খাই কিনে উঠি আহিছে কিবা কৰে লমপেণ্ট দেখছে না গাইছ গাইছ কি কৰিম আৰু উপায় নাই দিয়ক এনেকুৱাকৈ বয়াকৈ বসছোঁ একদম এখন হাতত বহুত বেছি দুখ পাইছোঁ চাইকেলৰ ৰিং চিং একদম ভাজ লাগি গৈছিল তো এতিয়া অলপমান ঠিক কৰি লৈ হ'লোঁ এখন হেৰিক নি পেলাই চাইকেলৰ ৰিং ভাজ লাগি গৈছিল উপায় নাই মোৰ একদম চকুদি তহঁতৰ দেখি গৈছোঁ গাইছে এনেকুৱা এটা মাথা ঘূৰি গৈছিল তো এতিয়া যাই দেখোঁ আৰু লাহে লাহে গাইছে এনেকৈ আহি দেখিলোঁ যে আৰু তোৰ উপায়টো নাই তেতিয়া আহিছিল বেলেগ ড্ৰাইভাৰ আহিছিল তো এতিয়া হাতী গ্ৰুপ কৰি দিলোঁ তাৰমানে এই ব্ৰেক নহয় চাইকেলখন যিটো ৰকমত চলিছে গাইছে ফাৰ্ষ্টতে এখন ডাম্পাৰত মাৰিব গৈছিল তেতিয়া গম পাইছোঁ মই কিবা এটা হ'ব তাৰমানে গাইছ আমি কওঁতে যেনেকুৱা এক্সিডেণ্টটো আপোনালোকে সৰু হান পাইছোঁ কওঁতে চাইকেলৰ এক্সিডেণ্ট কিন্তু এক্সিডেণ্টটো ভাবি গ'লে আমি গম পাইছোঁ বহুত বেছি ডাঙৰেই হৈছে একদম মোৰ এখন হাত দি থাকিব পাৰে নে মোবাইলটো কিবাকৈ লৈছোঁ আৰু যাই আছোঁ গাইছ ৰাসৰ গেট পুৰা ইয়াৰ পৰা আৰম্ভ কৰি পেলাই দি দিছে একদম বঢ়িয়াকৈ একদম এইটো 4 মিনিট চক হয় তো ইয়াৰ পৰা আৰম্ভ কৰি দিছে একদম বহুত দূৰ ইয়াৰ পৰা আৰু 2 কিলোমিটাৰমান দূৰত ৰাস আছে আমি আজি ৰাস চাব আনাই দিয়কচোন আপোনালোক কৈছোঁ ফুটবল নিব আহিছোঁ তো যাই আছোঁ গাইছ আহি পেলাই পাই গ'লোঁ পুৰা খেল ঘৰ তো আহি পেলাই বল এটা লৈ ল'লোঁ দাদাই এইটো বল দি দিলাক এইটো কিমানমান হ'ব দাদা প্ৰাইচটো 17 দাদা তো বলটো লৈ ল লৈ যাই পেলাই আগত লাগছে তো গাইছ লৈ ল'লোঁ এইটো বল তো বলটো যাই পেলাই বাৰু ঘৰত ভালকৈ দেখিম এতিয়া এনে অলপমান দেখি দিছোঁ তো এনেকুৱা কালাৰ ঘৰক যাই ভালকৈ দেখি বহুত সময় হৈ গ'ল আহিলোঁ তো মই যি ল'ব আহিছিল ল'লোঁ স্প্ৰিং গাইজ ল'ব আহিছিল নাপালোঁ তো এইটো লাইট লৈ ল'লোঁ তো এইটো কালাৰিং লাইট ড্ৰিল বনাব লাগে মোক তো এইটো আপোনালোক ঘৰত যাব বঢ়িয়াকৈ জ্বলাই পেলাই দেখি দিম এতিয়া বাৰু জ্বলা নাই তো ঘৰকলৈকে যাব লাগিব গাইছ এনেকৈ ডাইৰেক্ট আহি গ'লোঁ ভি মাৰ্কেটত তো ভি মাৰ্কেটত সোমাই লৈ কিবা এটা লৈ লওঁ যাই গাইছ কাপোৰটো বহুত আছে কিন্তু পইচা ইমান নাই এতিয়া আহিলে কাপোৰ বহুত কিবা কাৰণে কাপোৰ লওঁ লাগি যায় কিন্তু ল'ব নোৱাৰা নাই ইমান বস্তু পইচা নাই গাইছ হা আৰু ওপৰত যাই দেখিছা লগত নভাবৰে পইচা কিন্তু তন্দে চব বয়া নকৰে গাইছ হা সেই গাইছ দেখিছা কেনে পাগলা চলি হা সেই আইচি মাৰ্কেটত আহি পেলাই চিগৰ বিচাৰি আছে ইয়াতে হা কি কবি এন্দো সেই লাচোন খাই ভাল পাই আছোঁ এই চব এই ভৰালি দা আনিছি আই হা হে ভৰালি ভাবি দে চিগৰ খা গাইছ আহি গ'লোঁ বঢ়িয়াকৈ মাৰ্কেটৰ পৰা ওলাই তো এতিয়া ঘৰত দেখি যাম আজি আমি ৰাস্তা জানাই আৰু তোৰ ৰাস্তাৰ ফালে পুৰা আয়োজন চলি আছে ধুনীয়াকৈ তো আজি ৰাস্তাত জানাই এতিয়া যাই দিব ঘৰৰ ফালে ই আছে তো বঢ়িয়াকৈ বল চল লৈ লৈছোঁ ঘৰত যে লাইটিংটো বঢ়িয়াকৈ জ্বলে দেখি আছোঁ বাৰু তো গাইছ আহি পাই গ'লোঁ ঘৰ তো ঘৰ আহি পাই যাই পেলাই লাইটটো পুৰা টাচ চাইতে ফিটিং কৰি লৈ ল'লোঁ তো ফিটিং কৰি লৈছোঁ এইটো লাইট আজি আনিছোঁ আৰু এইটো মোৰ আগৰে আহিছিল এইটো বাৰু এটাই কালাৰিং তো এইটো এটাই কালাৰিং এইটো কালাৰিং হ'ব তো এইটো একবাৰ জ্বলাই পেলাই দেখি দিছোঁ
এনেকৈ গাইছে তো কালাৰৰ পেলাই দিছিল তো এনেকৈ কালাৰিং বদলি দিব তো ভাল লাগব বঢ়িয়া বঢ়িয়া আৰু ৰিলচ আহিব ইফালে আছে আমাৰ ঈশান ই মোৰ ৰিং লাইটটো গাইছে ইয়ে ভাঙিছে হাৰে ঠিক কিয় ভাঙিছে তই হা মোৰ ৰিং লাইটটো গাইছে ইয়ে ভাঙি দিছে তো এনেকুৱাই গাইছ তো এনেকুৱা কালাৰটো চেঞ্জ হৈ থাকিব তো ৰিলগিলা বঢ়িয়া বঢ়িয়া আহিব দে গাইছ আৰু আজি ৰাস চাব জানাই কৈছোঁ আগতে তো ৰাস চাব বেলেগ দিনা যাম কালিও যাব পাৰোঁ তো আজি এনে লাইটটো আনিব গৈছিলোঁ আৰু বলটো আনিব গৈছিলোঁ তো কালিও খেলা খেলিব লাগিব বঢ়িয়াকৈ তো এতিয়া বাগাত দিওঁ তো পঢ়ছিলোঁ না এলা হাত তাত পূৰা বিহি আছে এতিয়াও তো সেই গাইছ তো নেক্সট এটা ধুনীয়া ভিডিঅ'ৰ মাজেৰে সকলোকে লগ পাইছোঁ আজিলৈ দিছোঁ উপায় জয় অসম গাইছ